নাযায় টেবুলতে এৰি থৈছ ভালকে যাবা দে স্কুলত ৰাস্তাৰ মাজেদি নাযাবা কাষে কাষে ভালকে যাবা দে বাবা তুমি একদিন বাদ ধৰে পঢ়িবা কাৰণে স্কুলত যাব লাগিব ন বাবা লগত আজি কি হব ইমান সৰুৰ পৰা গুণ্ডামকে থাকে তাৰ বাপেকে দেশৰ কাৰণে চহি থৈ দিয়ে যদি কি ডাঙৰে গুণ্ডা হয় কেনে মোৰ কথা হ'ব মই ডাঙৰ কৰি ভাল মানুহ কৰিব লাগিব মাইনু কিতাপ বহি লৈ আহা অলপ পঢ়ি ললি ৰাতি আৰু লাইন নহ'লে পঢ়াই হ'ব নাই আহা जाऊं दे कोई दियो बाबा बा আমনি নকৰবা দে ভালকে পঢ়া মকৰি বুলি খায় নাকি ও মা দেখাই মোক ভালকে পঢ়িবা নেদে হয় নেকি মুনু ও মা মোক ভালকে পঢ়িবা দিয়া নাই দে মই ইয়াক ভাল লৈ যাও দে আহ তই ভালকে পঢ় দে মাইনু ও মামা মস্তকে ভুক লাগছে অ মাইনু গাখীৰ আৰু বিস্কুট অলপে খা ও মা আৰু কিটা ল'ব দে দেতে হ'ব দে এখনি খাই ল তই মাইনু এই কাপড়ের নেংলাকে দেখো ও মা কত আছা ইফালে আহাচোন মাইনু যাবা ওললে নেকি ও মা আজি চাকৰি প্ৰথম দিন নাহি কেনে সোনকালে যাওঁ দিয়া দে দে ছাত্ৰ-ছাত্ৰীক মৰম কৰি শিকাবি দে ওহো মা তুমি টেনচনে নলবা তোৰ কাৰণে মই বহুত দুখীয়ে পিছে বাবা একো এটা কাম কৰিব নোৱাৰিলা চব ঠিক হৈ যাব মা তুমি ইমান ভাবি নাথাকিবা দিনটোত ঘৰত নাথাকে অলপ অলপকে ঘূৰি থাকে ৰাতিহে ঘৰত আহে ভগৱানেহে জানে আৰু তাৰ আজি কি হ'ব ওহো মা তুমি টেনচন নলবা মই ভাইটিক বুজাম হ'ব দে তোমাৰ লগত কথা পাতোতে মোৰ বহুত দেৰি হ'ল মই এতিয়া যাওঁ দে মা ভালকে থাকিবা ভালকে যাবি বাই হে ভগৱান মাইনুৰ যে চাকৰিৰ প্ৰথম দিন তাই দিনটো ভালে ভালে গেলেই হয় বাবাই যদি মাইনুৰ দৰে হলা হয় কিমান দিন ভাল লাগিল হয় ধৰি আছো এতিয়া শাস্তি ব্যৱস্থা কৰ